আজি সংবাদমেল পতাৰ মুখ্য কাৰণ হ'ল মানে আজি আমি 20 বছৰ ধৰি মধ্যাহ্ন ভোজনৰ কাম কৰি আহিছোঁ আৰু যোৱা 2024 চনৰ 11 জুন তাৰিখে শিক্ষামন্ত্ৰীৰ লগত আমি 13খন জিলাত মিলিত হৈছিলোঁ 13খন জিলাৰ নেতৃবৃন্দ মিলিত হৈছিলোঁ আৰু তেতিয়া শিক্ষামন্ত্ৰীয়ে কৈছিল ৰন্ধনকৰ্মীসকলক 6,000 টকা মাননি বৃদ্ধি কৰিব আমাৰ মাননি মাত্ৰ 1500 টকা একেবাৰে নগণ্য পইচা গতিকে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিছে আমাক 6,000 টকা মাহেকত মাননি বৃদ্ধি কৰিব বুলি আমি আশাত বন্দী হৈ আছোঁ যোৱা বিধানসভা বাজেট গ'ল বিধানসভা বাজেটত আশা অংগনবাড়ীৰ আৰু মধ্যাহ্ন ভোজন তিনিখন আঁচনিৰে কথা ঘোষণা কৰিলে কিন্তু আশাসকলৰ মাননিৰ পৰিমাণ নিৰ্ণয় কৰিলে অংগনবাড়ী কৰ্মীসকলৰ মাননিৰ কথা নিৰ্ণয় কৰিলে কিন্তু ৰন্ধন কৰ্মীসকলৰ কাৰণে কিমান মাননি বৃদ্ধি কৰিব তাক কিন্তু চৰকাৰে অৰ্থাৎ মুখ্যমন্ত্ৰী কোনো ধৰণৰ মানে নিৰ্ণয় নকৰিলে সেয়ে এতিয়া অক্টোবৰৰ পৰা মাননিটো বৃদ্ধি কৰিব বুলি কৈছে কিন্তু কিমান কৰিব তাৰ কিন্তু কোনো উল্লেখ নাই এতিয়া শেহতীয়াভাৱে দেখিছোঁ যোৱা 7 জুন তাৰিখে নলবাৰী জিলাত মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে মধ্যাহ্ন ভোজন আঁচনিখন অক্ষয় পাত্ৰৰ হাতত পুনৰ গতাই দিব আৰু 25,000 ল'ৰা ছোৱালীৰ কাৰণে এটা চেণ্টাৰত খাদ্য বনোৱা হ'ব আৰু বনাই পেলাই তেনেকুৱা কৰি সমগ্ৰ অসমতে প্ৰত্যেকখন জিলাতে মানে অক্ষয় পাত্ৰৰ জৰিয়তে অৰ্থাৎ আঁচনিখন সম্পূৰ্ণ ব্যক্তিগতকৰণ কৰি মধ্যাহ্ন ভোজন আঁচনিখন পৰিচালনা কৰিব আমাৰ প্ৰশ্ন হ'ল আজি 20 বছৰ ধৰি আমি ৰান্ধিলোঁ যোৱা 2019 চনতো মানে 15টা NGO ব্যক্তিগত খণ্ডক গতাই দিছিল মধ্যাহ্ন ভোজন আঁচনিখন আৰু দিয়াৰ পৰিণতি স্বৰূপে সমগ্ৰ অসমতে বিভিন্ন জিলাত বিভিন্ন ধৰণে আন্দোলন সংগ্ৰাম হৈছিল অকল ৰন্ধন কৰ্মীৰে আন্দোলন নাছিল সেই আন্দোলন আছিল সমগ্ৰ অসমৰ অভিভাৱকৰ আন্দোলন আছিল সেই আন্দোলন আছিল ৰন্ধন কৰ্মীৰ স্বাৰ্থত আমাৰ থলুৱা খাদ্য খোৱাৰ ক্ষেত্ৰত থলুৱা খাদ্য খুৱাবলৈ গাৰ্জেনখিনিৰ স্বাৰ্থ আৰু লগতে বিভিন্ন দল সংগঠনৰে সেই আন্দোলনত সহযোগ কৰি এই মধ্যাহ্ন ভোজন আঁচনিখন যে অক্ষয় পাত্ৰক দিব নোৱাৰে ব্যক্তিগতকৰণ কৰিব নোৱাৰে সেই ক্ষেত্ৰত কিন্তু 2019 চনত তীব্ৰতৰ আন্দোলন গঢ়ি উঠিছিল এতিয়াও যিহেতুকে আৰু মুখ্যমন্ত্ৰীয়ে এইটো ঘোষণা কৰিছে লগতে আজি ডিব্ৰুগড়তো এই কথাই ঘোষণা কৰিছে মধ্যাহ্ন ভোজন আঁচনিখন ব্যক্তিগতকৰণ কৰাৰ ক্ষেত্ৰত আমি এই কথা কোনো পধ্যেই মানি নলওঁ কাৰণ যোৱা 20টা বছৰ ধৰি আমি মধ্যাহ্ন ভোজনত লিপ্ত হৈ আছোঁ মধ্যাহ্ন ভোজনৰ কাম কৰি আছোঁ আৰু ল'ৰা ছোৱালীক আমি সতেজ খাদ্য খুৱাই আছোঁ গতিকে আমাৰ ল'ৰা ছোৱালীক অসমৰ ল'ৰা ছোৱালীক আমি কোনো কাৰণতে ৰাতিপুৱা 2 বজাতে ৰন্ধা খাদ্য দিনৰ 11 বজাত কোনো কাৰণতে আমি খুৱাবলৈ নিদিওঁ এই ক্ষেত্ৰত আমি পুনৰ 2019 চনত যেনেকৈ আমি আন্দোলন কৰিছিলোঁ সেই আন্দোলনৰ পথত নামিবলৈ আমি আৰু বাধ্য হ'ম এইখিনিতে এটা কথা জনাওঁ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কয় দল সংগঠনবিলাকক বাৰে বাৰে কয় যে আন্দোলন কৰিব নালাগে যদি কাৰোবাৰ কিবা সমস্যা আছে কাৰোবাৰ কিবা আলোচনা আছে আমাৰ লগত মিলিত হওক আলোচনাত আমাৰ লগত বহক বুলি কয় সেই মৰ্মে আমি আন্দোলন নকৰি আমি মাননীয় শিক্ষামন্ত্ৰীৰ লগত যোৱা 11 জুন তাৰিখে বহি আমি এই কথা আলোচনা কৰিলোঁ আৰু মাননীয় শিক্ষামন্ত্ৰীৰ মুখেৰে শুনিলোঁ যে 6,000 টকা মাননি বৃদ্ধি হ'ব তেনেস্থলত এতিয়া আমাৰ ভয় হৈছে আমি ৰান্ধি আজি 20টা বছৰে ৰান্ধি থকাৰ পিছতো অসম চৰকাৰে 500 টকা কেন্দ্ৰ চৰকাৰে 1,000 টকা মুঠ 1500 টকা দিয়ে আৰু যেতিয়া আমি নাৰান্ধিম লোকে ৰন্ধা খাদ্য অৰ্থাৎ অক্ষয় পাত্ৰই বনোৱা খাদ্য আনি আমাৰ স্কুলত দিব আমি সেই খাদ্য বিতৰণ ৰান্ধিম লোকে ৰন্ধা খাদ্য অৰ্থাৎ অক্ষয় পাত্ৰই বনোৱা খাদ্য আনি আমাৰ স্কুলত দিব আমি সেই খাদ্য বিতৰণ কৰি দিম তেতিয়া আমাৰ মাননি বৃদ্ধি কৰাৰ তাত কিবা অৰ্থ আছে নেকি মাননি বৃদ্ধি কৰিব নেকি এই ক্ষেত্ৰত আমাৰ নিচিনা সমগ্ৰ অসমৰ 1,14,000 ৰন্ধন কৰ্মীক যেনেধৰণে অন্ধকাৰৰ ফালে ঠেলি দিব বিচাৰিছে এই কথা আমি কোনো কাৰণতে কোনো সময়তে আমি মানি নল'ম যোৱা সময়ছোৱাত আমি যেনেধৰণে আন্দোলন কৰিছোঁ সেই আন্দোলন পুনৰ গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম কাৰণ মোৰো জিও সেইটো আমাৰ হ'ব 20 বছৰ ধৰি মধ্যাহ্ন ভোজনৰ কাম কৰিছোঁ মাত্ৰ 1500 টকাত পৰিয়াল নচলে তথাপিতো কিবাকৈ চলি আছোঁ আমি কিন্তু এতিয়া যিটো দেখিছোঁ এই মাননি বৃদ্ধি কৰাৰ ক্ষেত্ৰত কিন্তু আমাৰ কোনো ধৰণৰ ফল নধৰিব যিমান যি ক'লেও আমি সেই কথা মানি নলওঁ আমি কষ্ট কৰিম 20 বছৰ ধৰি আমি মধ্যাহ্ন ভোজনৰ কাম কৰি আহিছোঁ 20 বছৰ ধৰি আমি 5-6 ঘণ্টা সময় ব্যয় কৰি স্কুলত ল'ৰা ছোৱালীক সতেজ খাদ্য খুৱাই আহিছোঁ আৰু যি কেইটা বছৰ বাকী থাকে সেই কেইটা বছৰতো আমি আমাৰ ল'ৰা ছোৱালীক আমি ৰান্ধা খাদ্য খুৱাই থাকিম
এই মধ্যাহ্ন ভোজনৰ যে অক্ষয়পাত্ৰক দায়িত্ব অৰ্পণ কৰিছে এই ক্ষেত্ৰত কি আচলতে মধ্যাহ্ন ভোজনক লৈ ব্যৱসায় আৰম্ভ কৰা বুলি ভাবে? মধ্যাহ্ন ভোজনক লৈ এইটো ব্যৱসায়, এইটোতো যিটো অক্ষয় পাত্ৰ এইটোতো কোনো চৰকাৰী নহয়, এইটো ব্যক্তিগতকৰণ কৰিব খোজা মানে কি এইটো ব্যৱসায় কৰিব খুজিছে, অৰ্থাৎ ৰন্ধন কৰ্মীৰ মাথাত মাৰ সধাইছে। ৰন্ধন কৰ্মী এই অশিক্ষিত ৰন্ধন কৰ্মীখিনিক মানে বঞ্চিত কৰিব খুজিছে আৰু এই অশিক্ষিত ৰন্ধন কৰ্মীখিনিক অন্ধকাৰৰ ফালে ঠেলি দিব বিচাৰিছে। অকল ৰন্ধন কৰ্মীয়ে নহয়, ৰন্ধন কৰ্মীৰ পৰিয়ালবোৰক অন্ধকাৰৰ ফালে ঠেলি দিব বিচাৰিছে। এই ক্ষেত্ৰত আমি কোনো কাৰণতে আমি নেখাই মৰাতকৈ আমাৰ মৃত্যুৱে যি শ্ৰেষ্ঠ বুলি কথাটো আছে আমি তাকে কৰিবলৈ বাধ্য হ'ম। চৰকাৰে আমাৰ দাবীসমূহ মানি নল'লে যিমান আন্দোলন কৰিবলৈ বাধা নিদিওঁ কি আমি আন্দোলনত নামিবলৈ বাধ্য হ'ম, কাৰণ বাধ্যটো চৰকাৰেই কৰাব। চৰকাৰৰ অৰ্থাৎ মাননীয় মুখ্যমন্ত্ৰীৰ কথা মতেই আমি আন্দোলনৰ পৰা বিৰত আছোঁ, আন্দোলন কৰা নাই, আমি আলোচনাত গৈ আছোঁ, আলোচনা কৰিবলৈ বিচাৰিছোঁ। যদি আমাৰ আলোচনাই ফল নধৰে, মুখত এক কয় কামে কাজে এক কৰে, তেতিয়াহ'লেতো আন্দোলনৰ বাহিৰে আমাৰ বেলেগ উপায় নাই। যিটো কৰিছে, যিটো আপোনালোকৰ চাকৰি নাযায়, আপোনালোকে যিটো পাব লগা মজুৰি সেইটো পাই থাকিব। আমি ৰান্ধি থকা সময়তে আমাক মাত্ৰ 1500 টকা দি আছে, আৰু যেতিয়া নাৰান্ধিম আমি মাত্ৰ বিতৰণ কৰি দিম তেতিয়া আমাৰ মাননি যিটো বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে এই কথাটো চৰকাৰে ৰাখিব নেকি, মুখ্যমন্ত্ৰীয়ে ৰাখিব নেকি, মাননি বৃদ্ধি কৰিব নেকি? আমাৰ প্ৰশ্ন হ'ল তাতে। উন্নতি পলমে অক্ষয় পাত্ৰৰ হাতত মধ্যাহ্ন ভোজন আঁচনিখন গতাই দিয়াৰ আগতে আমাৰ অসম ৰাজ্যিক বিদ্যালয় মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ লগত চৰকাৰ মিলিত হওক, মুখ্যমন্ত্ৰী আমাক সময় দিয়ক, আমাক মাতক, আমি মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিম আৰু মুখ্যমন্ত্ৰীৰ মুখেৰে আমি শুনিব লাগিব আমাৰ মাননি কিমানখিনি বৃদ্ধি কৰিব। হয়, যোৱা সময়ছোৱাত আমি যিহেতুকে ৰন্ধন কৰ্মী, মই পূৰ্বতে ঘোষণা কৰিছোঁ আজি ৰন্ধন কৰ্মীখিনি কৰ্মীখিনিক যিসকলে গুৰি ধৰিছিল সেইমতে আমি CITUৰ পক্ষতে আমি থাকি আন্দোলন কৰিছিলোঁ, সংগঠন কৰিছিলোঁ। কিন্তু পৰ্যায়ক্ৰমে যেতিয়া বুজি পালোঁ CITU মানে CPM এটা সম্পূৰ্ণ বাওঁপন্থী দল আৰু ৰাজনীতিৰ দল, তেতিয়াই আমি যিহেতুকে বাওঁপন্থীৰ লগত থাকিলে আমাৰ কাম নহ'ব, চৰকাৰ হৈছে বিজেপি চৰকাৰ, সেয়েহে আমি সম্পূৰ্ণ CITUৰ পৰা ওলাই আহিছোঁ। ওলাই আহি আমি নিজৰ অধিকাৰ বিচাৰি নিজৰ নামত সংগঠন কৰি নিজৰ প্ৰতীক সলনি কৰি আমি সংগঠন কৰিছোঁ। সেইকাৰণে এতিয়া আমি বাওঁপন্থীৰ লগত নাই। সেইকাৰণে আমি কৈছোঁ আমাক চৰকাৰে মাতক, অৰ্থাৎ মুখ্যমন্ত্ৰী আমাক আলোচনাত মাতক। আমি কোনো ৰাজনীতিৰ দলৰ পক্ষত নহয়, আমি স্বতঃস্ফূৰ্তভাৱে আমি স্বাধীনতাভাৱে আমি আন্দোলন কৰিছোঁ, স্বাধীনতাভাৱে আমি সংগঠন কৰিছোঁ। সেইকাৰণে মুখ্যমন্ত্ৰী আমাক মাতক। বিজেপি চৰকাৰ, আমি বিজেপিৰে নেতৃত্বত থাকিম, কিন্তু আমাৰ যিটো প্ৰাপ্য সেই প্ৰাপ্যটো কিন্তু